নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ বৰা ৰিচাৰ্চ চেণ্টাৰলৈ। বৰা ৰিচাৰ্চ চেণ্টাৰে আজি আপোনালোকৰ বাবে লৈ আহিছে এটা নতুন ভিডিঅ'। আজি আপোনালোকে ভিডিঅ'টো দেখিবলৈ পাইছে এটা এনেকুৱা মাছ যিটো মাছে মানুহৰ লগত খেলি আছে। বন্ধুসকল, এই মাছটো কিন্তু বহুত অদ্ভুত হয়। বাৰু আপোনালোকে জানেনে ইয়াৰ নামটো কি? জানেনে বন্ধুসকল কোনোবাই? তথাপিও মই কৈ দিওঁ, ইয়াৰ নামটো হৈছে মেণ্টাৰে। হয় বন্ধুসকল, এই মেণ্টাৰে মাছটোৱে এনেকুৱা এটা কাম কৰিব, মানে মানুহে ইয়াক এনেকুৱা ধৰণে ডিজাইন কৰিছে, ভগৱানে বনোৱা বস্তুটোক মানুহে নিজৰ কামত এনেদৰে খটাইছে আপোনালোকে ভাবিবই নোৱাৰিব। বন্ধুসকল, আমি ছাবমেৰিনৰ বিষয়টো সকলোৱে শুনিছোঁ বা দেখিছোঁ, টিভিত দেখিছোঁ বা মোবাইলত দেখিছোঁ, কিন্তু এই মাছটোক মানুহে ড্ৰোন যেতিয়া আমি আকাশত যে উৰাওঁ ড্ৰোন, সেই ড্ৰোনৰ দৰে সাগৰৰ তলিত জাচুচি কাম কৰিবৰ কাৰণে, জাচুচৰ কাম কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব গৈ আছে। হয় বন্ধুসকল, পৃথিৱীত দৰ্পা নামৰ এটা কোম্পানী আছে, দৰ্পা। সেই কোম্পানীটোৱে এই মাছটোৰ ওপৰত ভিত্তি কৰি পেলাই এখন আণ্ডাৰ ৱাটাৰ ড্ৰোন বনাইছে, যিখনত মিছাইলো ফিট কৰা হৈছে, লগতে নিজৰ শত্ৰু দেশৰ ওপৰত জাচুচি কৰিবৰ বাবে ইয়াক ড্ৰোন হিচাপে ব্যৱহাৰ কৰা পৰিকল্পনা হাতত লৈছে। তেওঁলোকে অৱশ্যলি এই বস্তুটোৰ ওপৰত কাম কাজসমূহ সম্পাদন কৰি আছে আৰু আগন্তুক ভৱিষ্যতে এই মাছটোৰ সদৃশ এক দৃশ্য ড্ৰোন, আণ্ডাৰ ৱাটাৰ ড্ৰোন আমি দেখিবলৈ পাম।